हेलो गाइज मोर नतुन एटा मिनी ब्लगले आपनालोকক स्वागतम। আজি ৰাতিপুৱা গা চা ধুই ওলালো স্কুললৈ বুলি। হেড ছাৰে মাতিছিলে স্কুললৈ। আজি স্কুলত গুণোৎসৱ আছিল। এয়া আমি সবেই ৰৈ আছো গুণোৎসৱ পৰিদৰ্শন কৰিবলৈ অহা মেম গৰাকীলৈ। অৱশেষত মেম আহিল। মেম অহাৰ পিছত প্ৰাৰ্থনা হ'ল। মেম গৰাকী মই এইচএছ পঢ়া কলেজখনৰ মানে এনএনজিকে কলেজৰ আছিলে। আজি বহু দিনৰ মূৰত মেমক লগ পাই সঁচাকৈ বহুত ভাল লাগিলে। খালি মেমৰ লগত ফটোকপি মাৰিবলৈহে পাহৰি থাকিলোঁ। এয়া প্ৰাৰ্থনা সভাতে সকলো ছাত্ৰ ছাত্ৰীয়ে সংকল্প ল'লে যে তাহাঁতি সদায় স্কুললৈ আহিব। তাৰপিছত মোক ছাৰে ক'লে যে ছাত্ৰ ছাত্ৰী কেইটামানক অলপমান পঢ়াই দে। তাৰপিছত মই পঢ়ুৱাত লাগিলোঁ। মই ভাবিলোঁ স্কুললৈ আহিছোঁ যেতিয়া কেইখনমান ফটো মাৰোঁ। সেইবাবে ল'ৰা ছোৱালীৰ লগতো ফটো কেইখনমান মাৰিয়ে ল'লোঁ একেবাৰে। তাৰপিছত আমি ছাৰহঁতৰ লগত ভাত খাবলৈ বহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।